তেখেতে যেটো কথা কৈছে বিটিসিত শান্তি আহিছে তেখেতসকলে শান্তি সাগে কৰবাৰ পৰা এক টোপলা আনি তাতে এৰি দিছে যে 2003 চনত সেইখন শান্তিৰ চুক্তি যেন নাছিল হাগ্ৰামাই কৰাখন আপুনি শান্তি বুলি কৈছে আমি আপোনালোকৰ চৰকাৰৰ দিনত অশান্তি কৰা নাই বিপিএফে সেই কাৰণে শান্তিত আছে কিন্তু আমাৰ চৰকাৰৰ দিনত আপোনালোকে অশান্তি কৰিছিল প্ৰমোদ বৰুৱে অশান্তি কৰিছিল এভৰি মান্থ এভৰি 3 মান্থস এভৰি 6 মান্থস কাৰ্যসূচী ঘোষণা কৰিছিল ৰেল বন্ধ দিছে মানুহ আহিব নোৱাৰে তেতিয়া আপোনালোকৰ কাৰণে গতিকে মণিপুৰত মৰা মানুহখিনি বিজেপি চৰকাৰে মাৰিছে নেকি বিজেপি চৰকাৰৰ দিনত হৈ আছে हेलो रायजो राजा नोंथांमोन आरोबाव मोनसे भिडिअ लाबाय आं नोंथांमोननो जोंनि हारिनि दैदेनगिरिफ्रा माखासे गावजों गाव बाथ्रा एरख'लायदों जे निउस मिडियानि गेजेरावहा फेस टु फेस रनजित बसुमतारी फेरेंगा सार आरो दुर्गा दास बर' जोंनि बियो बिपिएफनि आरो फेरेंगा इउपिपिएलनि मोननैजों दिनै बाथ्रा दान्थेलायनायाव सोरनि बाथ्राया सैथो आरो सोर माबादि जेंनायाव दङ दिनै दा नुनायावथ' रनजित सार बिथाङा मोखां सोमनो गोनां जाबाय आरोना दै गांबुलायनो गोनां जाबाय दिनै दुर्गा दास बर'नि सिगाङावहाय माखासे बाथ्राफोरखौ बुंनायनि उनाव दुर्गा दास बर'आ जे रिप्लाइ होदों नोंथांमोना भिडिअखौ नायलांदो आरोना अब्लानो नुनो मोनगोन बिदिब्ला नायलांदो लोगोफोर এটা সময় তেখেতে যেটো কথা কৈছে বিটিসিত শান্তি আহিছে তেখেতসকলে শান্তি সাগে কৰবাৰ পৰা এক টোপলা আনি তাতে এৰি দিছে যে 2003 চনত সেইখন শান্তিৰ চুক্তি যেন নাছিল হাগ্ৰামাই কৰাখন আৰু হাগ্ৰামাৰ পিৰিয়ডত 2005 চনৰ পৰা ইলেক্টেড গভৰ্নমেন্ট যেতিয়া হৈছে 2003 ইলেক্টেড নহয় আধক আছিল 2003 চনৰ পৰা যেটো ইলেকশন হৈছিল আৰু যি কেটা মেজৰ গণ্ডগোল হৈছে গণ্ডগোল কৰা সকল ৰেল বন্ধ বিটিএডি বন্ধ ঘণ্টাই ঘণ্টাই বন্ধ ধৰ্ণা কাৰ্যসূচী কৰাবিলাক এটা চৰকাৰত আছে এখেতো আছে এখেতসকলেও তাৰ পৰিৱেশ নষ্ট কৰাত সিংহভাগ কাম এখেতসকলেই কৰিছিল সেই সময়ত গণ্ডগোল কৰা গতিকে তেওঁ যদি শান্তিৰ বেছি কথা ক'বলৈ যায় অশান্তি কৰা সকলৰ মাজত তেওঁলোকো আছে আৰু আটাইতকৈ বেছি সেই সময়ত বক্তব্যবিলাক প্ৰমোদ বৰুৰ যদি আজি দেখুৱা যায় প্ৰমোদ বৰু এজন গাঁওবুঢ়াও নহওঁ মই যেতিয়ালৈকে ডিভাইড মানে সুকীয়া ৰাজ্য নাপাওঁ বুলি বক্তব্য আছে যোৱাকালিও আমি দেখিছো তেখেতৰ সেই বক্তব্যটো কোনোবাই আপলোড কৰিছিল গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া তেনেকে কৈছিল যে মই গাঁওবুঢ়াও নহওঁ তেওঁ কিন্তু আজি চিফ হৈছে আৰু উত্ৰাবল হৈছে তেওঁ দ্বিতীয়বাৰো যাতে চিফ হ'ব লাগে আৰু সেইকাৰণে মই কৈছো শান্তিটো কোনো টোপলা দি আনা বস্তু নহয় শান্তি আজি তেখেতসকলে চৰকাৰ কৰি আছে আমি অশান্তি সৃষ্টি নাই কৰা আমি নহয় আপুনি শান্তি বুলি কৈছে আমি আপোনালোকৰ চৰকাৰৰ দিনত অশান্তি কৰা নাই বিপিএফে সেই কাৰণে শান্তিত আছে কিন্তু আমাৰ চৰকাৰৰ দিনত আপোনালোকে অশান্তি কৰিছিল প্ৰমোদ বৰুৱে অশান্তি কৰিছিল এভৰি মান্থ এভৰি 3 মান্থস এভৰি 6 মান্থস কাৰ্যসূচী ঘোষণা কৰিছিল ৰেল বন্ধ দিছে মানুহ আহিব নোৱাৰে তেতিয়া আপোনালোকৰ কাৰণে গতিকে এই শান্তিৰ টোপলাটো আপোনালোকে সেই সময়ত অশান্তিৰ টোপলা মিলি দিছিলে এতিয়া আমি আপোনালোকৰ চৰকাৰৰ দিনত আমি ইচ্ছা কৰিলে অশান্তি কৰিব পাৰো কিন্তু আমিহে শান্তি কোনোবা সখানত থকা মানুহে বিচাৰে নেকি হাগ্ৰামাই শাসনত আছিলে যে মই অশান্তি কৰিব দিওঁ সবকে কোনোবাই বিচাৰে নেকি কোনো নিবিচাৰে আপুনি একেবাৰে নীতি বিৰুদ্ধ কথা এটা কৈছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ চলাই আছে তেওঁ যিকোনো উপায়ে ৰাজ্যখনত শান্তি আনিবলৈ প্ৰচেষ্টা চলাইছে আৰু তেওঁ টু সাম এক্সটেন্ট সাকসেস হৈছে গতিকে আজি তেওঁ নিজে নিজে বিচাৰিব নেকি অশান্তি কৰাৰ কাৰণে গতিকে আপুনি যে হাগ্ৰামা চৰকাৰক দায়িত্ব দিব বিচাৰিছে এথিকলেছ কথা আপুনি ক'ব পাৰিব কিন্তু প্ৰমাণ কৰিব নোৱাৰিব চাওক আপোনাৰটো ইথিকেল ৰাইডে নাই মৰেল ৰাইডে নাই কিয়নো 1884 যেতিয়া অসম আন্দোলন হৈছিল 1984 যেতিয়া অসম আন্দোলন 84 নহয় 79 চাওক মই 84 কথাটো কৈ আছো 79 অসম আন্দোলন 84 লৈকে শেষ হৈ আহিছে যেতিয়া আমাৰ গপুৰ কাণ্ডটো হৈছিল তেতিয়াতো আপোনালোকে নেতৃত্ব বহন কৰিছিলে আৰু 86ত কেনে কি যুক্তিত বড়সকলে আন্দোলন কৰিব লগা হ'ল এই সময়ত আপুনি কোন আছিলে আপোনালোকৰ ৰং পলিচিৰ কাৰণে বড়সকলে আমি অসমীয়া নহয় বুলি ক'বলৈ বাধ্যত পৰিছে আৰু বড় আন্দোলনটো ইনষ্টিগেট কৰি পেলাই জ্বলি থকা জুইত ঘি ঢালি দিয়াটো কোন আছিলে এই কথাটো যদি আমি ক'ব বিচাৰো মানে ইয়াত বহুত কথা ওলাই পৰে কোন আছিলে কক আপুনি কিয় নকয় আপোনালোকে আছিলে আপোনালোকে এতিয়া মই উত্তৰ দিম আপোনালোকক চাওক
আপুনি এটা কথা কওক, যিসকলে সকল আমাৰ ইণ্টেলেকচুৱেল বুলি ভাবি লয় তেওঁলোকৰ ইনষ্টিগেশ্যনৰ কাৰণে বড়ো আন্দোলনটো হ'বলৈ বাধ্য কৰিলে। আমি নিজে, মই এজন প্ৰফেচাৰ আছিলোঁ, প্ৰফেচাৰ হৈ পেলাই আমাৰ নিজৰ ভাষা সংস্কৃতি ৰীতি নীতি ৰক্ষা কৰিবৰ কাৰণে, জীয়াই থকাৰ কাৰণে আমি অধিকাৰ বিচাৰি পেলাই অস্ত্ৰ তুলিব লগা হৈছে। সেইটোতো চব আপোনালোকৰে পলিচি, ভুল পলিচিৰ কাৰণে হৈছিলে। কাৰ ভুল পলিচিৰ কাৰণে? আপোনালোকৰ গভৰ্ণমেণ্টৰ কাৰণে। মই নাম ল'ব বিচৰা নাই, য'ত নেকি আমাৰ লগত এলায়েন্স পাৰ্টনাৰ, মই নাম ল'ব বিচৰা নাই। এই সময়তো আপুনি আছিলে, আপুনি মিনিষ্টাৰ আছিলে। আমি এলায়েন্স নহয় দেই আপোনালোকৰ লগত। নহয় নহয়, আপুনি এতিয়াহে, আমি এলায়েন্স নহয়। আপোনাৰতো নৈতিক অধিকাৰ নাই বড়োসকলৰ কথা ক'বলৈ। আপোনালোকে মৃত্যুদণ্ড দিয়া মানুহ, আমাক মৃত্যুদণ্ড আপোনালোকে চিঠি লিখা মানুহ, কি নৈতিক অধিকাৰ আছে আপোনালোকৰ কাৰণে? নৈতিক অধিকাৰ আছে আপোনালোকৰ নেতৃত্বৰ কাৰণে গহপুৰৰ আপোনালোকে চুক্তি এখন কৰিছে, এতিয়া জেলত কিয় সোমাই আছে? আপোনালোকে এখন চুক্তি কৰিলে, এতিয়া ৰঞ্জন দৈমাৰী কিয় জেলত সোমাই আছে? আপোনালোকৰ এইটো আন্দোলন হ'ল নেকি? হত্যাকাৰী হয় আপোনালোকে ৰঞ্জন দৈমাৰীক জেলত কিয় সোমাই ৰাখিছে? কিয় নাটক কৰিবলৈ গৈছে প্ৰমোদ বড়ো ডাঙৰীয়া? কিয় আপোনালোকে মাত্ৰ এসপ্তাহ আগত কিয় আপোনালোকে নাটক কৰিবলৈ গৈছে? প্ৰমোদ বড়োৱে দিল্লীত হোম মিনিষ্টাৰক এই এসপ্তাহ আগত কিয় নাটক কৰিবলৈ গৈছে? 5 বছৰ বহি থাকিলে তেওঁক ৰিলিজ দিব লাগে। আপোনাৰ কি প্ৰমাণ আছে যে প্ৰমোদ বড়ো ডাঙৰীয়া ৰঞ্জন দৈমাৰী চুক্তি কৰি জেলত সোমাই দিয়া মানুহ? নহয়, আপোনাৰ কি প্ৰমাণ আছে? আপোনাৰ কি প্ৰমাণ আছে? আপোনাৰ কি প্ৰমাণ আছে? ৰঞ্জন দৈমাৰী কেনেকে কোনটো যুক্তিত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া জেলত পঠিয়াব? কি প্ৰমাণ আছে? আমি আপোনাৰ সিক্ৰেসি নাজানো, বাতৰি কাকত পঢ়ি চাওক। বাতৰি কাকতত আমি মূল বিষয়টোত থাকিম। 1984ত যেতিয়া অসম আন্দোলনটো লাষ্ট মুহূৰ্তত আহি গৈছিল, 526 জন বড়ো মানুহক হত্যা কৰা হত্যাকাৰী কোন আছিল? কি কাৰণত আমি বড়ো আন্দোলন কৰিব লগা হ'ল? সেইটো বুৰঞ্জীটো আপুনি ভালকে চাই। আপুনি বিটিচিত কিমান মানুহ হত্যা কৰিছে কম নেকি হিচাপটো? জাতীয় সংঘৰ্ষ যে হৈছিল, একে বড়ো মানুহ কিমান মৰিলে? বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদককে ধৰি হত্যা কৰাটোতো বিপিএফৰ আছে। বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদককে ধৰি কিমান মানুহ হত্যা কৰিলে? এইবিলাক আপোনালোকে নুলিয়াব, তাৰমানে আপুনি দোষীয়া নুলিয়াব। নহয় আমি মানুহ হত্যাকাৰী নহয়। বড়ো ডাঙৰীয়া, আপুনি স্বীকাৰ কৰিছে যে 1984ত যেতিয়া 526 বড়োসকলক হত্যা কৰিছিলে, ইয়াৰ হত্যাকাৰী আপুনি বুলি নিজে স্বীকাৰ কৰি লৈছে। চৰকাৰ চলোৱা মানুহ আমি। চাওক, আজি কি মণিপুৰত মৰা মানুহখিনি বিজেপি চৰকাৰে মাৰিছে নেকি? বিজেপি চৰকাৰৰ দিনত হৈ আছে, চৰকাৰ চলাইছে তেওঁলোকে। আপুনি কোৱাটোতো এতিয়া বিজেপিয়ে তাৰমানে মণিপুৰত মানুহ হত্যা কৰিছে, ইমান মানুহ মাৰিছে যে। আপুনি এটা লাইনত কথা কব, আপুনি চৰকাৰ চলাই আছে, আপুনি এতিয়া জংঘলত থকা নাই।